ফিনিক্স জুবিৰিলৈ মই সংগীতা আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান উপস্থিত আছোঁ উলুবাৰী ব্ৰিজৰ তলত। ইপিনে আমি গৈ থাকিলে সদায় দেখা পাওঁ বহুতো লোকে ইয়াত পৰিয়ালসহ গোটেই দিনটো থাকে, গোটেই ৰাতিটো থাকে। তেওঁলোকক আমি সহায় কৰাটো আমাৰ নিতান্ত দায়িত্ব, কিন্তু তেওঁলোকৰ এই অৱস্থাটো কিয় হ'ল, তেওঁলোকে কি পৰিস্থিতিত ইয়াতে আছে, কিয় তেওঁলোকে হাত ভৰি সকলোখিনি ঠিকেই থকা অৱস্থাত কিয় তেওঁলোকে কোনো ধৰণৰ কামত সংযোজন হ'ব পৰা নাই, কোনো ধৰণৰ কামত তেওঁলোকে ব্ৰতী হ'ব পৰা নাই, কিয় তেওঁলোকে এনেকুৱা এটা বয়সত ভিক্ষা খুজিব লগা হৈছে। সকলোৰে দায়িত্ব, যিহেতুকে অৰ্থসমূহ আমি মৃত্যুৰ সময়ত লগত লৈ নাযাওঁ, গতিকে যাৰ যি সামৰ্থ্য আছে সেই সামৰ্থ্য অনুযায়ী তেওঁলোকক সহায় কৰে। কিন্তু সহায় কৰে ঠিকেই আছে, কিন্তু যদি স্থায়ীভাৱে তেওঁলোকৰ কাৰণে কিবা এটা কৰিব পাৰে তেনেহ'লে সেইটো খুব ভাল কথা হ'ব। আৰু আমিও ফিনিক্সৰ ফালৰ পৰা সদায় সেইটোৱে চেষ্টা কৰি যাম। কেতিয়াবা কাৰোবাৰ জীৱন সলনি হয়, কেতিয়াবা জীৱনলৈ পৰিৱৰ্তন আহে, আৰু হয়তো কেতিয়াবা কিছু লোকক আমি বুজাবলৈ অসমৰ্থও হওঁ। গতিকে চেষ্টা আমি চলাই যাম। আজি আমি ইয়াত উপস্থিত হৈছোঁ এক বিশেষ কাৰণত। সেয়া হৈছে গুৱাহাটী মহানগৰীৰ গীতানগৰত এখন খুব মৰম লগা ৰেষ্টুৰেণ্ট ডিয়নছ নামেৰে পুনৰ এবাৰ মুকলি হৈছে। আজি কিছু খাদ্য সম্ভাৰ তেওঁলোকে প্ৰস্তুত কৰিলে। গুৱাহাটীৰ বিভিন্ন ঠাইত দৰিদ্ৰ যিখিনি লোক এনেকৈ ৰাস্তা ঘাটে থাকে, অসহায় লোকসকলক খাবলৈ দিলে। এইকাৰণে কাৰণ আজি গান্ধী জয়ন্তী, আৰু লগতে তেওঁলোকৰ আজি লকডাউনৰ পাছত ৰিঅ'পেন হৈছে, পুনৰ মুকলি হৈছে। গতিকে এটা চেলিব্ৰেশ্যন বুলিও কথা থাকে, এটা উদযাপন বুলিও কথা থাকে। গতিকে সেই উদযাপন কৰিছে এওঁলোকৰ সৈতে। প্ৰিয় দৰ্শক, উপস্থিত আছোঁ এতিয়া পাণবজাৰৰ শুক্ৰেশ্বৰ মন্দিৰৰ অকণমান আঁতৰত। যিহেতুকে আপোনালোকক জনাইছোঁৱেই যে আজি ডিয়নছ ৰেষ্টুৰেণ্টৰ ফালৰ পৰা কিছু খাদ্য বিতৰণ কৰা হৈছে দুখীয়াসকলক। আৰু যিহেতুকে আমাৰ গোটেই অসমত বহুত এনেকুৱা ধৰণৰ লোক আছে যিসকলে ৰাস্তাত আশ্ৰয় লৈ থাকিব লগা হৈছে, আলিবাটত আমি দেখিবলৈ পাওঁ। আৰু সকলোকে আচলতে খাদ্য বিলোৱাটো সম্ভৱপৰ নহয়, কিন্তু যিমান পাৰে তেওঁলোকে চেষ্টা কৰিছে। খাদ্য বিতৰণ কৰোঁতে এনেকুৱা বহুত মানুহ লগ পালোঁ যিসকলে কাম কৰিব বিচাৰে। আৰু আমি সদায় কওঁ যে আলিবাটত আছে, আৰু তেওঁলোকক বহুত মানুহে খেদিও দিয়ে। এনেকুৱা ধৰণৰ বহুত দৃশ্য আমি দেখিবলৈ পাওঁ। কিন্তু আজি তেওঁলোকে যিটো কাম কৰিছে তাৰ কাৰণে আমাৰ ফালৰ পৰা তেওঁলোকক শুভেচ্ছা জনাইছোঁ ডিয়নছ ৰেষ্টুৰেণ্টৰ সমূহ কৰ্মকৰ্তালৈ। আৰু যিহেতুকে আপোনালোকে গম পাইছে যে লকডাউনত বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে, বহুতো ব্যৱসায়ী সন্মুখীন হৈছে, আৰু তাৰ ভিতৰত ডিয়নছ ৰেষ্টুৰেণ্টটো হয়। গতিকে তেওঁলোকে এটা খুব সুন্দৰ ষ্টেপ লৈছে। আজি তেওঁলোকৰে ৰেষ্টুৰেণ্টত ঘৰৰ গোটেইবোৰ একেলগ হয়, একেলগে তেওঁলোকে এওঁলোকৰ কাৰণে এই খাদ্য সম্ভাৰ তৈয়াৰ কৰিছে আৰু আজি দিছে। আৰু এনেকৈ তেওঁলোকে প্ৰায়েই তেওঁলোকক সহায় কৰি যাব বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছে। যিনে দিছে সিহঁতৰ কাৰণে ধন্যবাদ, ভগৱানে যেনে সিহঁতক আৰু দিয়ে। এওঁ এগৰাকী, তেনে এগৰাকীয়ে যিগৰাকী খাদ্য সম্ভাৰ মানে তেওঁলোকে বনোৱা সেই অকণমান কিবা এটা খাবলৈ দিলে আজিৰ ৰাতিৰ কাৰণে। আৰু আমি আশা কৰিছোঁ যে এওঁলোকে যদি তেওঁলোকক কিবা কৰ্মত নিয়োগ কৰিব পাৰি, আমি চেষ্টা কৰি যাম আপোনালোকৰ সহায়েৰে। আৰু চৰকাৰলৈ অনুৰোধ, যাতে তেওঁলোকক যদি কিবা স্থায়ীভাৱে কিবা কৰ্মত আপোনালোকে সংযোজন কৰিব পাৰে তেনেহ'লে বহুত ডাঙৰ উপকাৰ হ'ব। আমি সকলোৱে পাণবজাৰত উপস্থিত আছোঁ, আৰু পাণবজাৰ যিহেতুকে আপোনালোকক কৈ আছোঁ যে ডিয়ন ৰেষ্টুৰেণ্টৰ কথা, আৰু তেওঁলোকে লকডাউনৰ পিছত নতুনকৈ চেষ্টা কৰিছে, পুনৰ এবাৰ তেওঁলোকে তেওঁলোকৰ ব্যৱসায় আৰম্ভ কৰিছে। আৰু তেনেকুৱা এটা পৰিয়াল ডিয়নছৰ স্বত্বাধিকাৰীৰ পত্নী আমাৰ ওচৰত উপস্থিত আছে। আপোনালোকে নিজে বনাইছে? নিজে বনাইছোঁ, নিজে কষ্ট কৰি বনাইছোঁ, আৰু তাতেও আনন্দ দিয়কচোন। আচলতে এইটো ডাঙৰ কথা যে আনক খুৱাই পেলাই ভাল লাগে, আৰু তাৰে আজি তেওঁলোকে আৰম্ভণি এটা হ'ল। এই দৃশ্যটো চাই এইকাৰণে ভাল লাগিল, আৰু আমিও এইকাৰণে উপস্থিত হ'লোঁ যাতে এই দৃশ্যৰ সহায়েৰে আমি জানিব পাৰোঁ যে যিসকল লোক এনেকৈ ৰাস্তা ঘাটে থাকে তেওঁলোকো কৰ্মমুখী কৰিব পাৰি নেকি, তেওঁলোকেও চেষ্টা চলাব পাৰি নেকি, আৰু তেওঁলোকেও বিচাৰে নেকি যে কিবা কামত নিয়োগ হ'বলৈ। উপস্থিত আছে ইয়াতে ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰী বাইদেউৰ ভতিজী। তেওঁৰ কথা এইটোৱে ক'ব লাগিব যে খুব ধুনীয়া ধুনীয়া কেক বনায়। তেওঁৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ। প্ৰাৰ্থনা, হয়, কি পঢ়ি আছিলা? মই একচুৱেলি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ 2016ত। চ' জব কৰিলোঁ, দেন বেকিং এতিয়া এটা ইট ইজ আ আৰ্ট নাও, ত' খুব এটা হেৰি হৈ গৈছে। চ' খুব ইণ্টাৰেষ্ট এটা আছিলে, কৰিলোঁ, শিকিলোঁ, ৰেছপন্স পালোঁ ভাল। ত' এনেকৈ 2 years এৰাউণ্ড এতিয়া ষ্টাৰ্ট হ'ল। চ' নাও এতিয়া চিটুৱেশ্যনটো এনেকুৱা হৈছে এমপ্লয়মেণ্টৰ বহুত ইছ্যু। এজ এ পেশ্যন মই ষ্টাৰ্ট কৰিলোঁ, এতিয়া কণ্টিনিউ কৰি আছোঁ। চ' হয়, কনভাৰ্ট হৈছে, একচুৱেলি ছাপৰ্টৰ কাৰণে হৈছে। চ' এতিয়া সেইটো তেনেকৈ গ্ৰ' হৈ আছে, কৰি আছোঁ। নাও এতিয়া এটা এজ আ ইণ্ডিয়ানছ, বা মই যিহেতু মোৰ একচুৱেলি পেজ ফ্লাৱাৰ্ছ এণ্ড ফ্লেভাৰ্ছ বুলি। চ' এটা
এণ্টাৰপ্ৰেনাৰশ্বিপ এটা দুইটা মিলি পেলাই চ' যিহেতু ডিয়ন্স অলমষ্ট ষ্টাৰ্ট হৈ গৈছে চ' এতিয়া যিহেতু এটা লাইক ৱে অফ চেলিব্ৰেশ্যন হিচাপে আমি নিজৰ মাজত নাৰাখি যিখিনিক দৰকাৰ একচুৱেলি বিকজ ইয়াতে বা বহুত জেগাত এতিয়া বৰ্তমান এনেকুৱা মানুহ আছে যেনেকৈ খাবলৈ নাপায় ধৰক বা সিহঁতৰ আৰ্নিং চ'ৰ্চ নাই দে আৰ লাইক অলমষ্ট ডিপেণ্ডেণ্ট যে এনেকুৱা ডেইলি কিবা এটা খাব পাব বুলি এনেকৈ ৰৈ আছে ধৰক তো জাষ্ট আমাৰ এটা সৰু প্ৰচেষ্টা তেওঁলোকক এটা দিবলৈ আৰু দেখিছে আপোনালোকে তেওঁলোকে কেনেকুৱা এটা ছেটিছফেকশ্যন পাইছে মই এইকাৰণে তেওঁলোকৰ কাষত মানে ওচৰ চাপিছোঁ যাতে তেওঁলোকৰ অনুভৱবোৰ অকণমান জানিব পাৰোঁ কাৰণ আজি কেইবাঘৰো বিলোৱা হৈছে কিমান এতিয়ালৈকে 150 মানলৈকে সেই হৈছে তাৰ আৰু চাওঁ কিমানখিনি কৰিব পাৰোঁ সেয়া সৰু এটা চেষ্টা যি চেলিব্ৰেশ্যন আমি সদায় নিজৰ মাজতে কৰোঁ আজি তেওঁলোকে নিচিনা নজনা আৰু যিখিনি দৰিদ্ৰ শ্ৰেণীৰ লোক আছে যিসকলে কেতিয়াবা খাবলৈ পায় কেতিয়াবা খাবলৈ নাপায় গতিকে এওঁলোককো সহায় কৰিলে আজি চেলিব্ৰেশ্যনৰ অংশীদাৰ কৰিলে তেওঁলোকে গতিকে তাৰ কাৰণে তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু আগলৈও যাতে এনেধৰণৰ মানুহ ওলাই আহে আৰু আগবাঢ়ি যায় এনেকুৱা ধৰণৰ কামবোৰৰ কাৰণে প্ৰিয় দৰ্শক যিহেতুকে আমি ডিয়ন্স ৰেষ্টুৰেণ্টৰ কথা আপোনালোকক কৈ আহিছোঁ মোৰ লগত উপস্থিত আছে ডিয়ন্স ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰী শ্ৰীযুত অভিজিত শইকীয়াদেৱ আমাৰ দিনত চাকৰিৰ কথা আমি ভাবাই নাছিলোঁ স্বাৱলম্বী হোৱাটোৱে আমাৰ সপোন আছিল বিজনেছ কৰিলোঁ বহুত ভাললৈও কৰিলোঁ এতিয়া বৰ্তমান অলপ বেয়া হৈছে আৰু হ'লেও সুখী ভাল লাগিছে মানুহৰ জীৱনত উঠা নমা থাকে আমি যিটো কওঁ আপছ এণ্ড ডাউনছ থাকে কিন্তু তাৰ মাজেৰে আমি সকলোখিনি নেওচি আচলতে আগবাঢ়ি যোৱা আৰু সদায় ইতিবাচক চিন্তাৰে আগবাঢ়ি থকাটোৱে আমাৰ আচলতে কৰ্তব্য আৰু তাৰে প্ৰমাণ হৈছে অভিজিত শইকীয়াদেৱ তেখেতৰ সৈতে আজি আমি কিছু জানিবলৈ চেষ্টা কৰিম আপোনাৰ পৰিয়ালো ডিয়ন্সৰ লগত জড়িত গতিকে ডিয়ন্স আপোনাৰ আচলতে পুত্ৰৰ নাম ডিয়ন মোৰ পুত্ৰৰ নাম সেইকাৰণে তাৰ নামেৰে ডিয়ন্স কৰি ৰাখিছোঁ আৰু বহুত ল'ৰাবিলাক আমাৰ ইয়াতে মানে সদায় আহি পেলাই বহে নিজৰ ঘৰুৱা পৰিৱেশ এটা ৰাখিছোঁ আৰু এতিয়া অকণমান পিছত লকডাউনৰ পিছত অলপ ৰেষ্টুৰেণ্টখন আপগ্ৰেড কৰিলোঁ আগতেতো চাহৰ দোকান আছিলে ডিয়ন্সটো মই এতিয়া দিয়া নাম ডিয়ন্স বুলি যিখন ৰেষ্টুৰেণ্টৰ কথা আমি পাতি আহিছোঁ আজি ইয়াত খুব সুন্দৰ যিটো আমি ভেজ থালি বুলি কওঁ আমাৰ ট্ৰেডিশ্যনেল অসমীয়া থালি তেনেকৈ খাবলৈ পোৱা যায় আৰু লগতে আমাৰ যিটো মন পচন্দৰ খুব চাইনিজ আইটেম যিবিলাক চাওমিন হওক ৰোলছ হওক সেইবিলাকো উপলব্ধ ঘুগনি পুৰি এইবিলাকো পৰঠা গোটেইখিনি আছে আৰু যিসকল লোকে খুব কৰ্মৰ ব্যস্ততাই হওক বা অকলে থাকে গুৱাহাটীত বা নিজে ঘৰত খাদ্য বনাবলৈ সময় নাপায় গতিকে তেওঁলোকে ইয়ালৈ আহি খুব সুন্দৰকৈ ঘৰুৱাভাৱে আচলতে খোৱাৰ সুযোগকণ পাব আৰু এটা বস্তু ভাল লাগিছে আপোনালোকৰ যে আপোনালোকে গোটেই পৰিয়ালেই ডিয়ন্সৰ লগত জড়িত অকল এনেকুৱা নহয় যে আপোনালোকে কেইজনমান ইয়াতে কৰ্মচাৰী ৰাখি দিছে এনেকুৱা নহয় আপোনালোকক যেতিয়াই আহোঁ আমি প্ৰায় দেখিবলৈ পাওঁ সকলোবোৰে জড়িত হৈ আছে একচুৱেলি বনোৱাৰ প্ৰতি খোৱা বস্তু বনোৱাটো মানে সৰুৰে পৰাই মোৰ চখ আছিল আৰু ভাগ্যবলত মানে মোৰ মিছেছেও মানে বনোৱাটো বিৰাট তেওঁৰ অসমীয়া ঘৰুৱা যিটো খোৱা বস্তু বুলি কয় বৰ ডাঙৰ ৰেষ্টুৰেণ্ট নহয় কিন্তু পৰিৱেশটো মই একেবাৰে ঘৰুৱা পৰিৱেশ কৰি ৰাখিছোঁ মোবাইলটোৰ ভিতৰতে আমাৰ বহুত কৰিবলগীয়া থাকে গতিকে ৱাইফাইটো ফ্ৰী কৰি দিছে গতিকে ইয়াত বহুত যুৱক যুৱতী আহি খুব সুন্দৰ সুন্দৰ সময় অতিবাহিত কৰে এইখিনিতে মই জানিব বিচাৰিম যে আজি যিহেতুকে ৰিঅ'পেন কৰা হৈছে বহুত দিনৰ মূৰত ৰিঅ'পেনৰ যিটো এটা চেলিব্ৰেশ্যন বুলিয়ে কওঁ বা যিটো আপোনালোকে হেৰি কৰিছে তাৰ লগত আপোনালোকে আজি দৰিদ্ৰ শ্ৰেণীৰ লোকসকলক এসাঁজ খুৱাবলৈ যত্ন কৰিছে আজি ৰাতিপুৱাৰ পৰা ব্যস্ততাৰে গ'ল কি ক'ব ব্যস্ততাৰে গ'ল মই নিজেও লাগি মানি বনাইছোঁ মোটামুটি 200জনমান দুখীয়া মানুহক ৰাস্তাত থকা মন্দিৰে থকা বিচাৰি অলপ ৰৈয়ে গ'লগৈ এইখিনি আকৌ এতিয়া নি বিচাৰি পেলাই দিবগৈ লাগিব এসাঁজ খুৱাইছোঁ নিজে বনাই ভাল লাগিছে আশীৰ্বাদ লৈছোঁ তেওঁলোকৰ আশীৰ্বাদত যদি ভাল হয় আগবাঢ়িব পাৰোঁ ভাল লাগিব আৰু আপোনাৰ লাইফ জাৰ্ণিটো অকণমান একদম চমুকৈ আমি জানিব বিচাৰিম প্ৰথম যেতিয়া আৰম্ভ কৰিছিলোঁ দেউতাই মোক সুধিলে হেৰ' তই কি কৰিব বিচাৰিবি জীৱন মানে কি কৰিবি মই বোলো মইতো ব্যৱসায় কৰিম তেওঁ কৈছে কিন্তু মোৰ দেউতা চাকৰিয়াল আছিল অসম গভৰ্ণমেণ্টৰ কৰ্মচাৰী আছিল তেওঁ কৈছে মোৰ কিন্তু তোমাক দিবৰ কাৰণে মোৰ তাত কোনো পইচা পাতি নাই ব্যৱসায় কৰা বষ্ট ৱেলকাম তুমি কৰিব পাৰা কিন্তু মোৰ তাত তোমাক মই পইচা দিবলৈ নাই নিজে কৰা তো মই নিজৰ 700 ৰুপিজ মই মেট্ৰিক পাছ কৰাৰ স্কলাৰশ্বিপৰ পইচা আছিল বেংকত সেইটো খৰচ নহয় আৰু তাদি আৰম্ভ কৰিছিলোঁ কৰি পেলাই বৰ খৰতকীয়াকৈ উন্নতি কৰিলোঁ দেই কৰি মেলি ট্ৰাক মই এতিয়াও বহুত স্বাভিমানী মই কাৰো তলত কাম কৰিব নোৱাৰোঁ কৰা হয় কেতিয়া চাকৰি কৰিলে সেই সময়ততো চাকৰি এভেইলেবল আছিল এতিয়া বহুত ভাল পজিশ্যন পালোগৈহেঁতেন কিন্তু সেইটোলৈ মোৰ কোনো ক্ষোভ নাই মই চাকৰি নকৰিলোঁ আই এম হেপী কিয়নো ধৰক আজিও 2-এজন মানুহে মই এসময়ততো মই বহুত মানুহকে খুৱাইছিলোঁ বহুত পৰিয়ালক পালিছিলোঁ যেতিয়া ঠিকা ঠুকলি কৰি আছিলোঁ
এতিয়াতো নাই, হ'লেও 2-4জন যি আছে, যি নহওক দুটা এটা পৰিয়াল মোৰ ওপৰত নিৰ্ভৰ কৰি চলি আছে, মোৰ পৰিয়ালটোও চলি আছে। আজি কেইবছৰমানৰ পৰা অলপ মানে কি ব্যৱসায় পাতি অকণ বেয়া হৈছে, কি মোৰ নিজৰ কাৰণে দেই, মোৰ শৰীৰটো অকণমান বেয়া থকা হ'ল। চ' এতিয়া আকৌ উভতি আহি ইয়াতে মেক্সিমাম কনচেনট্ৰেট কৰিছোঁ। যদিও আমাৰ লগত উপস্থিত আছে এখেতৰ সুযোগ্য পত্নী, তেখেতৰ নাম হৈছে দীপ্তিৰাণী বৰ্মন শইকীয়া বাইদেউ। এতিয়া ৰিঅ'পেন কৰা হয় বা উদযাপন শব্দটো যেতিয়া আমি কওঁ, চেলিব্ৰেশ্যন শব্দটো কওঁ, তেতিয়া ঘৰৰ মানুহখিনিৰ লগত আমি অকণমান বেলুন লগাই বা তেনেকুৱা ধৰণৰ খুব এটা বেলেগ ধৰণৰ পৰিৱেশ এটা গঢ়ি আমি ঘৰৰ মাজতে চেলিব্ৰেট কৰিব পাৰিলোঁ হয় বা আপোনালোকে পাৰিলেহেঁতেন, কিন্তু আপোনালোকে অলপ ব্যতিক্ৰম কৰিলে। এনেকুৱা চিন্তা মনলৈ কেনেকৈ আহিলে? ক'ভিডৰ কাৰণে বহুত মানুহে খাব নোপোৱাৰ নিচিনা হৈ গৈছে। সেই ভাবিছোঁ আমিতো এনে চেলিব্ৰেট কৰি থাকিলেতো নহ'ব, সিহঁতকো অকণমান মানে হেৰি কৰিলে নিজৰে সুখী দিয়কচোন, আশীৰ্বাদ এইটো আচলতে। বাইদেৱে অকল ইয়াতে ব্যস্ত থকা নহয়, বাইদেউ ইয়াৰ লগতে আৰু বিভিন্ন ক্ষেত্ৰত ব্যস্ত হৈ থাকে। এটা ইঞ্চুৰেঞ্চ কোম্পানীৰ সৈতে তেওঁ জড়িত হৈ আছে, ক্লাব মেম্বাৰ হিচাপে আছে। গতিকে ক'ত বেছি ভাল লাগে আপোনাৰ? কোনটো আপোনাৰ ৰোল ভাল লাগে? নহয় দুইটাতে ভাল লাগে। মই মানে কি মেইনলি মই চিলাইও ভাল পাওঁ, ব্লাউজৰ চিলাই খুব ভাল পাওঁ। আৰু ডিয়ন্স হৈছে তেওঁৰ ল'ৰাটোৰ নাম। অকণমান ল'ৰাটোৰ লগত কথা পাতিব বিচাৰিছোঁ। ইয়ালৈ যেতিয়া মানুহে খাবলৈ আহে, তেতিয়া তোমাৰ লগত ফ্ৰেণ্ডশ্বিপ হয়নে নহয়? হয়, যেনেকৈ দাদা সোপা আহে। কোন কোন দাদা আহে? সীমান্ত কাকতি বুলি এটা আছে, অমৰজিৎ দাস, মনদীপ, বহুত আছে। প্ৰিয় দৰ্শক, এয়া আছিলে আজিৰ ভিডিঅ', যিটো ভিডিঅ'ত আপোনালোকক দেখুৱালোঁ এখন সৰু সুখৰ পৰিয়ালে পুনৰ মুকলি কৰিছে গুৱাহাটী মাজমজিয়াৰ গীতানগৰত BSF কেম্পাছৰ অপজিটত এখন খুব সুন্দৰ ৰেষ্টুৰেণ্ট। নামটো হৈছে ডিয়ন্স ফুড এণ্ড বেভাৰেজেছ ৰেষ্টুৰেণ্ট। জোৰত তিনিআলিৰ পৰা পুলিচ পইণ্টৰ পৰা আপোনালোকে যদি সোমাই আহে গীতানগৰৰ ফালে, তেনেহ'লে BSF কেম্পাছৰ ঠিক অপজিটতে আপোনালোকে ডিয়ন্স ৰেষ্টুৰেণ্টখন দেখিবলৈ পাব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। শ্বাইনিং অফ, ফিনিক্স টু বি ৰিয়েল।